মোৰ নতুন ভিডিঅ' ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি আমাৰ বহুত ডাঙৰ ডাঙৰ গছ কাটিলে এইবিলাক বহুত খৰি ওলাইছে দেখিছে আৰু বহুত খৰি ওলাব এডালৰ পৰা কিমানবিলাক খৰি হৈছে। আপোনালোকেতো জানেই খৰি বহুত কামত লাগে। জুই পুৱাব লাগে, পানী গৰম কৰিব লাগে গা ধুবৰ কাৰণে। ঠাণ্ডাৰ দিন আহিছে না, বহুতবিলাক খৰি ওলাইছে চাওক। আৰু বা কিমান কিমান কাটিব আছে দেখিছে আপোনালোকে, ইমান ডাঙৰ ডাঙৰ গছ আছে এইবিলাক দেখিছে। আৰু এই দুডালো আছে। আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ ৰ'ব বোলক। এয়া চাওক, দুটা কল কাটি আছে। কলগছ বহুত মূল্যৱান। ইয়াৰে গা গছৰ পৰা দনা বনায় আৰু পাতবিলাক ঠকি দিওঁতে লাগে। ইয়াৰে দুটা খাৰ কৰিব। প্ৰথম এইখিনি শুকাব দিব ৰ'দত। শুকাব দি কেনে ইয়াতে জুই জ্বলাই দিব। জুই জ্বলাই দিয়াৰ পাছত এইখিনি যিখিনি ছাই ৰ'ব, ছাইখিনি চালনীৰে চালি লৈ কেনে ইয়াৰে গুড়াৰ পৰা লৈ পানীত হেৰি কৰি দিব। এনেকৈ খাৰ হৈ যাব। কলগছৰ মূৰাৰ খাৰটো বেছি চোকা হয়। বহুত কলগছ কাটিলে, দেখাত বহুত দাম হৈছে, কিন্তু পুৰাৰ পাছত চাই আহিব এইখিনিমান। আজিলৈ ইমানে। ভিডিঅ'টো চাই লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।